এই যে ৰান্ধনীসকলৰ এটাই প্ৰব্লেম, কি বনাম, কি ৰান্ধিম আৰু মানুহকেইজনক কি খুৱাম। সেই তেনেকৈ ভাবি ভাবি অকণমান সময় পাৰে হৈ যায়, নহয় জানো? আৰু আজি বোলো কি বনাম, ফ্ৰিজত খুলি চালোঁ একোৱেই নাই, মাছ মাংস কোনো এটা বস্তুৱে নাই। কিবা এটাতো বনাবই লাগিব। আৰু এইফালে ফুলকবি চুলকবি কাটি ল'লোঁ। আৰু এই ৰঙালাওটো দেখিছেনে? এইটো আজি বহুত দিন হ'ল ঘৰৰ পৰা আনি ফ্ৰিজৰ এটা কোণতে পেলাই থৈছিলোঁ। বেচেৰাটো যে দেখি মোৰ ইমানেই বেয়া লাগিল, বেচেৰাটো বৰ দুখত আছিল। সেয়ে তাক মই ঘপককৈ আজি বোলো স্লাইচকৈ কাটি ল'লোঁ। আৰু এইফালে মই ধুনীয়াকৈ বেচনো অকণমান গুলি ল'লোঁ। মানে আজি বেচন দি ইয়াকে ভাজিম। যিহেতু একো নাই, কিবা এটাতো বনাবই লাগিব, নহয় জানো, ভাল লগাকৈ। এফালে ফুলকবিৰ চব্জিখিনি ধুনীয়াকৈ পানী চানী দি ঢাকি দিলোঁ। আৰু এইফালে ধুনীয়াকৈ ডোচো বনাই এটা এটাকৈ দিলোঁ। আৰু কিমান ধুনীয়াকৈ একদম ফুলি উঠিছে। সি গৰ্বিত হৈছে যে আজি মোক খাই আছে ঘৰৰ গৃহস্থই। কাৰণ ইমান দিন সি দুখত আছিলে নহয়, ঠাণ্ডাত পৰি